পম্পিয়া আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ পিংকিবাৰ ঘৰত, মানে অসমীয়া বোৱাৰী পিংকিজ ব্লগৰ পিংকিবাৰ ঘৰত। মোকতো চিনি পাইছে চাগে, আৰু পম্পিজ ব্লগ পম্পিক চিনি পায়েই, কাৰণ মোৰ বৰ্তাৰ বোৱাৰী হয়। আৰু মোৰ চেনেলৰ যিখিনি ছাবস্ক্ৰাইবাৰ যদি পম্পিজ ব্লগৰ লগত ফ্ৰেণ্ড হোৱা নাই, ফ্ৰেণ্ড হৈ ল'ব আৰু তাইক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তাই আজি আমাৰ ঘৰলৈ আহিছে, ভাবিলে ভ্লগ এটাও কৈ দিয়ে, সেইকাৰণে। আৰু পিংকিবাই এতিয়া আমাক কি খুৱাব কি নোখুৱাব মই দেখুৱাম মানে, আৰু কি কৰোঁ সেইবোৰ দেখাই থাকিম আৰু সৰু তাই নতুনকৈ খুলিছে ইউটিউব চেনেল, ভালকৈ ক'ব নাজানিব পাৰে, আপোনালোকে শুধৰাই ল'ব, কমেণ্টত কৈ দিব কি কৰিব লাগে, তেন্তে হ'লে চাই থাকিব। এয়া মানে ভাজি বনাইছে, আলু ভাজি আৰু ৰুটি। এয়া পিংকিবাহঁতৰ বাগিচাখন, মানে ফুলনি সৰু সুৰাকৈ কৰিছে। ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে নহয়, দেখি ভাল লাগি গ'ল। আপোনালোককো দেখালোঁ। এয়া আমাক খাবলৈ দিলে ৰুটি, আমলেট, গাখীৰ চাহ আৰু আলু ভাজি। মানে আমি লৰালৰিকৈ খাবলগীয়া হ'ল। এই ফুলবোৰ ইমান ধুনীয়া লাগিছে, ফুলবোৰ জবা ফুল। পিংকিবাহঁতৰ ফিচাৰী ইটা ভাটাও আছিলে বুলি কৈছিলে, আমাৰ সময় নহ'লগৈ চাবলৈ। আমি এয়াকে চালোঁ। এয়া পিংকিবাহঁতৰ পুৰণা ঘৰটো, মানে এই ঘৰটোলৈকে পিংকিবাক বোৱাৰী কৰি আনিছিলে, কিন্তু পিছত এই ঘৰটো বনালে। এইটো এতিয়া পিংকিবাহঁতৰ নতুন ঘৰ। ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ।